আজি আমি জানিম যে যদি আমাৰ চকুত ফেভিকুইক পৰে তেনে কি হ'ব। আমাৰ প্ৰায় সকলোৰে ধাৰণা হয় যে চকুত যদি ফেভিকুইক পৰে তেতিয়া আমাৰ চকুত ফেভিকুইক লাগি চকু বন্ধ হৈ যাব। কিন্তু সঁচাকৈয়ে এনেকুৱা হয়নে? চকুত যদি কেতিয়াবা কেনেবাকৈ কেইটোপালমান ফেভিকুইক পৰেও আমি ভবাৰ দৰে তেনে কোনো ক্ৰিয়া প্ৰতিক্ৰিয়া নকৰে। ফেভিকুইকবোৰ নানা কেমিকেল বা ৰাসায়নিক দ্ৰব্যৰ দ্বাৰা প্ৰস্তুত কৰা হয়। সেইবোৰ পানীৰ দ্বাৰা সম্পূৰ্ণ আঁতৰি নগলেও আমাৰ চকুৰ বাবে কোনো ক্ষতিকাৰক নহয়। কিন্তু নিশ্চয় চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী। গতিকে কেনেবাকৈ চকুত এই আঠা পৰিলে ভয়ৰ কোনো কাৰণ নাথাকে। ফেভিকুইক চকুত পৰিলে বা সোমালে চকু সম্পূৰ্ণভাৱে বন্ধ হৈ নাযায় বা চকুৰ ক্ষতি নকৰে আৰু লাহে লাহে ফেভিকুইকবোৰ নিজে নিজে চকুৰ পৰা বাহিৰ হৈ যাব। যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেনে ভিডিঅ'টি লাইক শ্বেয়াৰ লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।